ঢকুৱাখানাবাসীৰ স্বাভিমান আৰু আমাৰ আবেগ আৰু উৎসুকতা তাৰ মাজতে যুগ যুগ ধৰি মহগুলি চাপৰিত জীয়াই আছে ফাট বিহু লৰাৰ পৰা বুঢ়ালৈকে এনেদৰেই বহাগ আহিলে উৎফুল্লিত হৈ পৰে ঢকুৱাখানাৰ মহগুলি চাপৰি মই দেখুৱাই আছো দৃশ্যসমূহ প্ৰথমতে বিহু দেখুৱাইছো আৰু তাৰ মাজতে আমি যথেষ্ট সংখ্যক ইয়াত উদ্যোক্তা আছে তেওঁলোকৰ লগত আমি কথা পতাৰ যত্ন কৰিম এয়া আমি বিহু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো এতিয়াও আখৰা চলি আছে আখৰা দৃশ্য আমি দেখুৱাই আছো পোনপটীয়াকৈ এয়া মহগুলি চাপৰিৰ ফাট বিহুৰ আখৰা দৃশ্য আমি দেখুৱাই আছো আৰু ইয়াৰ মাজে মাজে কিয়নো ফাট বিহু হ'ল বা ফাট বিহুৰ ঐতিহ্য কি সেই সম্পৰ্কে আমি আমাৰ দৰ্শকসকলক অৱগত কৰিবলৈ যত্ন কৰিছো মোৰ লগত স্থানীয় বয়োজ্যেষ্ঠ আছে আপোনাক আমাৰ তৰফৰ পৰা নিউজ 18ৰ তৰফৰ পৰা ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ উল্লেখ জনালো আৰু আমি জানিবলৈ যত্ন কৰিম আপোনাৰ পৰা আপোনালোক ডেকা হৈ থকাৰ পৰাই হয়তো ফাট বিহু আৰম্ভ হৈ এতিয়ালৈকে জীয়াই আছে আৰু ফাট বিহু বৰ্তমান ডেকাৰ পৰা বুঢ়া হোৱা নাই কিন্তু ডেকা হৈ আছে কেনেদৰে প্ৰথমতে আপোনালোকে ইয়াত বিহু মাৰিছিলে প্ৰথমে মই আপোনালোকৰ প্ৰতি বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ কূলৰ ঐতিহ্যমণ্ডিত এখন পুৰণি ঠাইৰ নাম ঢকুৱাখানা ঢকুৱাখানাৰ নামকৰণ হোৱাৰ পূৰ্বে এই বিৰাট অঞ্চলটোৰ আছিল হাবুং ৰাজ্যৰ অন্তৰ্গত আহোমসকলৰ ৰাজত্বকালত এই অঞ্চলটো ঢকুৱাখানা নামে জনাজাত হয় আৰু তেতিয়াৰ পৰাই ঢকুৱাখানাৰ কৃষিজীৱী মানুহে তেওঁলোকৰ লোক উৎসৱ হিচাপে ফাট বিহু উদযাপন কৰিছে বৰদেউতা আৰু কথা পাতিম আপোনাৰ লগত যথেষ্ট কথা আমি আপোনাৰ পৰা জানিব পাৰিম ফাট বিহুৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে আহি বৰ্তমান পৰ্যায়ত উপস্থিত হৈছে আপোনাৰ লগত কথা পাতি থাকিম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই আছো মহগুলি চাপৰিত আকৌ দেখুৱাবলৈ যত্ন কৰিম কেনেদৰে কণৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলো এতিয়া আখৰাত ব্যস্ত হৈ আছে আৰু তেওঁলোকৰ এই আবেগ পুনৰ গুচি যায় ঢকুৱাখানাবাসীৰ আবেগ আৰু স্বাভিমান আৰু অসমবাসীৰ উৎসুকতা তাৰ মাজতে জীয়াই আছে মহগুলি চাপৰিত এই ফাট বিহু আমি পুনৰ যাব বিচাৰিম নৃত্যৰ মাজলৈ ফাট বিহুৰ অন্যতম আকৰ্ষণ আৰু তাৰে আখৰা চলি আছে বৰ্তমান মই পোনে পোনে যাব বিচাৰিম গছ তলত কেনেকৈ ঢকুৱাখানাৰ যিসকল জীয়ৰী আছে তেওঁলোকে গছ তলৰ বিহুৰ অভ্যাস কৰি আছে বিহু মাৰিবলৈ যাওঁ মাতে সমনীয়া টকা সৰু সৰু মাত টকা মাতে শুনি ৰব মই নোৱাৰো এৰি লবে তৰে ভাত গছতে মহে বাহে ললে পকা পাৰি দিয়া খাওঁ এটোলা শুনেৰে বিৰি গহা
ঢকুৱাখানাবাসী সাজু হ'লোঁ আপোনালোক সকলোৱে আহক ফাট বিহু উপভোগ কৰকহি 27, 28, 29 বহাগ 11, 12, 13 মে' শুক্ৰ শনি দেওবাৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখানা চাৰিকা নদী পাৰৰ মৌঘুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব গতিকে সকলো ৰাইজ ওলাই আহক এই আছিল ফাট বিহুৰ সৌন্দৰ্য আমি দেখুৱাবলৈ যত্ন কৰিলোঁ আমাৰ দৰ্শকসকলক আৰু আমি আশা কৰিম ফাট বিহুৰ যি মৰ্যাদা ফাট বিহুৰ যি বৈশিষ্ট্য স্বকীয় বৈশিষ্ট্য সেয়া অব্যাহত থাকক আৰু ফাট বিহুৰ প্ৰতি যি উৎসুকতা মানুহৰ সেয়া দিনক দিনে বাঢ়ি গৈ থাকক ঢকুৱাখানাবাসী ইতিমধ্যে সাজু হৈ উঠিছে ফাট বিহুত অতিথিক আদৰণি জনাবৰ কাৰণে আৰু আমিও মোৰ সহযোগী ৰকেট দেউৰীৰ সৈতে আমি দেখুৱাবলৈ যত্ন কৰিলোঁ মৌঘুলি চাপৰিত কেনেদৰে চলিছে ফাট বিহুৰ আখৰা আহক সকলো প্ৰাণ ঢালি উপভোগ কৰক ফাট বিহুৰ মাদকতা ইয়াতে লুকাই আছে অসমীয়াৰ জাতীয় সত্তা ইয়াতে লুকাই আছে অসমীয়া জাতীয় সত্তা ৰক্ষা কৰাৰ আখৰা